everyone, welcome back to my YouTube channel Hagorikas Vlog 1 আৰু আজি মই বিছনাৰ পৰাই মোৰ ব্লগটো আৰম্ভ কৰিলো। আমি যাম আজি নলবাৰীলৈ। কিয় যাম সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এতিয়া আমি ঘৰৰ পৰা ওলাওতে দেৰি হ'ল দেখিছেনে। ভাবিছিলোঁ সোনকালে যাম বুলি, কি কৰিব আৰু নহয় সোনকালে। মোৰ এটা পিঠিত মস্ত বেগ, মায়ে এইটো পুৰা ভৰ্তি কৰি লৈছে। নতুন বেগটোত কষ্ট দিছে আৰু তেনেকৈ গৈ আছোঁ। এটা দিনটো বিয়া চলি আছে, পৰীক্ষাৰ মাজতো বিয়া, সেইকাৰণে আৰু আহিব লগা হ'ল যিহেতু মাহীৰ বিয়া। বাছত উঠিবৰ কাৰণে খোজকাঢ়ি গৈছোঁ মা আৰু মই। ইমান ধুনীয়া ভিউ চাওকচোন। জালুকবাৰীত আমি এখন বৰপেটীয়া বাছত উঠিলোঁ। এয়া চিটে নাই দেখিছেনে, মা আৰু মই থিয় হৈ গৈ আছোঁ। আধা ৰাস্তাত চিট পালোঁ আৰু বাছখনত ইমান ধুনীয়া গান বাজি আছে, আমি শুনি গৈয়ে আছোঁ। আৰু এয়া আমাৰ মৰমৰ ধমধমা পালোহি, আৰু এতিয়া ই ৰিক্সাতকৈ আমাৰ ঘৰলৈ যাই আছোঁ আৰু। আমি দৌৰাদৌৰিকৈ ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু এতিয়া জোৰোণৰ গাড়ী আহি পাবৰে হ'ল। যাওঁ বলক বিয়া ঘৰলৈ। বিয়াৰ ঘৰত সোমালোঁ। জোৰোণ আহিব আৰু আহি পাবৰ হৈছে। Elah nak bodoh, ini lagi ada bodoh. Akal lah aku dua kali dia nak bodoh. Di akal lah aku dua kali. এইজনী আমাৰ কইনা জোৰোণ আহি পালে এতিয়া। শংকৰ
এয়া মাহীক লৈ আহিলে জোৰোণ পিন্ধাবলৈ। আপোনালোকক সম্পূৰ্ণকৈ দেখাই আছোঁ ৰ'ব। মাহী কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? আৰু শিৰত সেন্দুৰ দিয়াৰ পিছততো আৰু এটা বেলেগেই জিলিকনি উঠে।
চামা ইমান ষ্টাইল কৰি আছো তাতে চাহ মাৰি থাকিম এয়া জোৰোণ যোৱাৰ পিছত আমি খাবলৈ বহিলোঁ এতিয়া খাওঁ দিয়ক আৰু খোৱাটোতো মেইন